বন্ধু-বান্ধৱীসকল স্বাগতম জনাইছো পুনৰবাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল পুনৰ শিল্পী সমাজলৈ আহিল আন এক দুখবৰ। হয় বন্ধু-বান্ধৱীসকল পুনৰ শিল্পী সমাজলৈ আহিল আন এক দুখবৰ, যি দুখবৰে এতিয়া সমগ্ৰ শিল্পী সমাজত পেলাইছে শোকৰ ছাঁ। বন্ধু-বান্ধৱীসকল শাৰীৰিক অসুস্থতাৰ বাবে হস্পিটেলত ভৰ্তি অসমীয়া ছবি জগতৰ জ্যেষ্ঠ অভিনেতা নিপন গোস্বামী। দিৱালীৰ দিনায়ে গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত ভৰ্তি অভিনেতাগৰাকী আক্ৰান্ত হৈছিল হৃদৰোগত। তাৰ পিছতে তেওঁক নেমকেয়াৰ হস্পিটেলৰ হৃদৰোগ বিভাগৰ ICUত ভৰ্তি কৰোৱা হয়। বৰ্ষীয়ান অভিনেতাগৰাকীৰ অসুস্থতাৰ খবৰ লাভ কৰি উদ্বিগ্ন হৈ পৰিছে তেওঁৰ অলেখ অনুৰাগী। নিপন গোস্বামীৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ গুণমুগ্ধসকলে। আমিও ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ অতি সোনকালে অসমৰ জনপ্ৰিয় অভিনেতা নিপন গোস্বামী যাতে সুস্থ হৈ উঠে। ধন্যবাদ।